নমস্কাৰ, মই নিৰ্মালী কৰ হাজৰিকা। এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ ভাতৃপ্ৰতিম কবি ধৰ্মকান্ত নাথৰ। কবিতাটিৰ শিৰোনাম ভগৱানৰ মৃত্যুদণ্ড। মই এগৰাকী মমতাময়ী নাৰী, মই ভগৱান, মই দেৱী, মই লক্ষ্মী, মই সৰস্বতী, মই মাতৃদেৱী। মোকেই ভগৱান সজাই ধূপ ধূনা সলিতা জ্বলাই তহঁতেই কৰ মোকেই কুমাৰী পূজা। সময়ে সময়ে বিভিন্ন নামেৰে বিভূষিত মই। এইখন জগতত যি বাটেৰে তহঁতৰ জন্ম, পৃথিৱীৰ জন্ম, সেই বাটতে বৰ্বৰভাৱে সুমুৱাই দিয়া হয় চুৰি ইটা শিল ৰদ মদৰ বটল। এনেকৈ মোক তহঁতে শ্ৰেষ্ঠ উপহাৰ দি পূজা কৰ। এইখন পৃথিৱীত মোকেই ভগৱান সাজি। মূৰ্খ মানৱ, মূৰ্খ ভক্ত মোৰ মাংসৰ চাহিদা বিচাৰি একাংশ ভক্তই মোকেই বিচাৰি ঘূৰে। হাই মোৰ অন্ধ ভক্তসকল, মোৰ দেহ কাটি কাটি পিচ পিচ কৰি উতোৱা দিয়া হয় নদীৰ বুকুত, ৰেলৰ চিৰিত নাইবা জংঘলৰ মাজত এইখন পৃথিৱীত। মই লক্ষ্মী, মই দেৱী, মই সৰস্বতী, মই মাতৃদেৱী। মোক ভগৱান সাজি পূজাৰ বেদীত বহুৱাই মোকে নাঙত কৰি মৃত্যুদণ্ড দি উৰুমাই দিয়া হয়। ঘৰৰ মুধচত গছৰ ডালত গাত পেট্ৰল ঢালি পাপ মোচনৰ বাবে চকুৰ পলকতে জ্বলাই দিয়া হয় এই জগতত। গৰম পানী এচিড বিষাক্ত দ্ৰব্যবোৰে মোকেই পূজা কৰি তহঁতেই দিয় মোৰ ভক্তৰ পৰিচয়। হে মোৰ ভক্তসকল, মই ধন্য, বহুতেই সুখী। কৰ কৰ আৰু কৰ পূজা, দে দে যিমান পাৰ মোক তহঁতৰ শ্ৰেষ্ঠ উপহাৰ মৃত্যুদণ্ড দে। ধন্যবাদ।